27 জানুৱাৰীত বিটিআৰ নামৰ এখন শান্তি চুক্তি আমাৰ এই বিটিআৰ অঞ্চলৰ কাৰণে হৈছিল আৰু এই দোপাত এই চুক্তিত বহুতো দোপা আছে ইয়াৰ ভিতৰত অন্যতম এটা দোপা হ'ল দোপা নম্বৰ 3-1 ক ইয়াত লিখা আছে যে বিটিআৰ অঞ্চলটো সম্প্ৰসাৰণ হ'ব লাগে সেই অনুপাতে আমি যেটো আশা কৰিছিলো আৰু যি উদ্দেশ্যলৈ একৰ্ড হৈছিল এটো সন্মান জনাই আমাৰ ভাৰতৰ চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ লগতে আজিৰ তাৰিখত যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে 26 জানুৱাৰীৰ দিনাই আমাৰ অসমৰ সুনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি ঘোষণা কৰিলে যে চুক্তিৰ যিখিনি দোপা 3 নম্বৰৰ 1 ক সেই অনুসৰি বিটিআৰৰ যিটো সীমা পৰিসৰ এই পৰিসৰৰ কথাটো যোৱাকালি গহপুৰত ঘোষণা কৰা হ'ল গতিকে আমি ভাবি লৈছো যে এইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আৰু আমি যেটো শান্তি চুক্তি বুলি কৈছিলো এটা নিশ্চয়কৈ ইয়াত শান্তি ভাল ৰাখিছে আৰু চৰকাৰেও যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিল যিখিনি ক্লজ ৱৰ্ড আছিল এটাৰ পিছত আনটো এতিয়া কৰিবৰ কাৰণে আগবাঢ়িছে তাৰ কাৰণে আমি নতুন আনন্দিত ইয়াৰ বিটিআৰত অঞ্চলত বসবাস কৰা সব জাতি জনগোষ্ঠী বা ৰাইজে বিচাৰিছিলে যে একৰ্ডৰ যিখিনি আছে এইবিলাক যাতে এটাৰ পিছত আনটো এটো ৰূপায়ণ হয় গতিকে মই ভাবো আমাৰ যিখিনি একৰ্ডত আছিল হৈ আছে গতিকে ৰাইজে ওইটোলৈ উল্লাসিত গতিকে বিটিআৰ অঞ্চলত আমি এতিয়া কেনেকৈ উন্নয়ন বিকাশ কৰিব লাগে তাৰ কাৰণে আমি একেলগে কাম কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল বিটিআৰ অঞ্চলত এতিয়া শান্তি বিৰাজ কৰিছে সেই শান্তি যাতে কোনোদিনো বিনষ্ট নহয় তাৰ কাৰণে সবে আমি একেলগে মিলি কাম কৰিব লাগিব আৰু এইটোৰ লগত সংগতি ৰাখি আজি বিটিআৰ একৰ্ডৰ যেহেতুকে 2020 চনৰ 27 জানুৱাৰীত একৰ্ড হৈছিল একৰ্ড হিচাপে আমি পালন কৰিবলৈ লৈছো এই হিচাপে গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত আমি ইয়াত যিমানবোৰ দল সংগঠন আছো একেলগে আমি এই দিৱসটো পালন কৰিবলৈ লৈছো এতিয়া আমি বাইক ৰেলী আৰম্ভ কৰিম গতিকে সেই সুযোগতে মই বাকী ৰাইজক আকৌ এবাৰ মই শ্ৰদ্ধাৰে মোৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছো কোন জিলাৰ কিমান এতিয়া যিখিনি প্ৰচেছ এটো চলি আছে নিৰ্দিষ্টকৈ কোন জিলাত কিমান অন্তৰ্ভুক্ত হ'ব এটো আলোচনাৰ মাধ্যমত আকৌ এৰা ধৰাৰ মাজেদি এটো সময় গৈ থাকিব গতিকে পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয়কৈ গম পাই যাব গভৰ্ণমেণ্টনিफ्राय मोनफ्रोमबो जिल्लानि साब डिभिजनाव बे बाइक रेलीखौ लानाय जादों आरो बे बाइक रेलीयाव इउपिपिएल आरो बिजेपिनि गासै 1001 माने 1001 जना बे बाइक रेलीयाव बाहागो लादों बे बाइक रेलीखौ खालामनायनि गुबै थांखिया बेनो जे बिटिआर एकर्ड डे माने 2020 सननि जे 27 जानुवारियाव जोंनि बिटिआर एकर्डआ जादोंमोन बे बिटिआर एकर्ड डेखौ जोङो सेलेब्रेट खालामनो थाखाय मोनसे टीम लानानै पीस एन्ड हार्मनी मोनसे गोजोन थासारिखौ लाबोनो थाखाय बा जोंनि बिटिआरआव जाहाथे गोजोनना शान्तिया जाहाथे माने पार्मानेन्टलि जोङो एस्टाब्लिश खालामनो हायो बे मोनसे मेसेजखौ होनो थाखाय जोङो मोनफ्रोमबो साब डिभिजन लेभेलाव बे बाइक रेलीखौ जोङो लानाय जादों दिनै जोंनि बे गोसाइगाव साब डिभिजनाव जोंनि मानगोनां गार्जेन इएम दिगन्त बर' बिथाङा बे बाइक रेलीखौ बेखेवबाय आरो बे बाइक रेलीया गोसाइगाव हाई सेकेन्डारि फिल्डनिफ्राय जागायजेननानै ओरै सेरामपुर जानानै बे सियामागुरियाव बियो थुंगेहैगोन आरो बेवहाय जोङो जानाय लोंनायनि बेबस्था खालामदों स' आसा खालामदों बे बाइक रेलीनि गेजेरजों जोङो मोनसे मोजां मेसेजखौ जोङो रायजो राजानो होनो हागोन होननानै